হেল্ল' বন্ধুসকল, মই আপোনালোকৰ কাৰণে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ইয়াক ক্লিকত আপোনাৰ ইমেজৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। মই আপোনালোকক এটা এপ দেখাই দিছোঁ। আপোনালোকে এপটো ডাউনলোড কৰি ল'ব, প্লে ষ্টৰত গৈ চাৰ্জ দিব। মই চাৰ্জ দিছোঁ, আপোনালোকে দেখিব। बैकग्राउंड इरोज लेके साथ ले बैकग्राउंड इरोज लेके साथ ले आई जब আপোনালোকে এই 3 নম্বৰৰ অপচনটোতে পাই যাব। আপোনালোকে ইয়াত ক্লিক কৰি ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰি লৈছোঁ। এই ডাউনলোড হ'ল 2.3 MB ডাউনলোড হৈ আছে। ডাউনলোড হোৱাৰ পিছত মই ইয়াৰ পৰাই ওপেন কৰিছোঁ। ইয়াত লোড এ ফটো, এখানে ফটো আপোনালোকে নিব পাৰিব। আপোনালোকে ইয়াত চিম্পলি এলাও কৰি দিব। এলাও কৰাৰ পিছত এখানে গ্যালারিত গৈ আহিছে। মই এই ফটোটো চুজ কৰিছোঁ। গৈ ইয়াত আপোনালোকে টান আছে, ইয়াত ক্লিক কৰি দিব। কৰাৰ পিছত আপোনালোকে এইটোত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে এটা টান মাৰি দিব, বেকগ্ৰাউণ্ড চেঞ্জ হৈ যাব। মই দেখুৱাই আছোঁ। এই দেখিছে বেকগ্ৰাউণ্ড একেবাৰে চেঞ্জ হৈ গৈছে। ইয়াত আপোনালোকে বেলেগ ফটো এড কৰিব পাৰিব। ইয়াত আপোনালোকে চিম্পলি সেভ কৰি দিব। দিয়াৰ পিছত ফিনিশ কৰি দিব। কৰাৰ পিছত আপোনালোকে বেক আহিব। অহাৰ পিছত আপোনালোকে পিকচাৰ আৰ্টত যাব। পিকচাৰ আৰ্টত গৈ আপোনালোকে বেকগ্ৰাউণ্ড এটা লৈ ল'ব। মই দেখুৱাই আছোঁ। যিকোনো এটা বেকগ্ৰাউণ্ড লৈ ল'ব। মই এই বেকগ্ৰাউণ্ডটো লৈছোঁ। দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব মোৰ বেকগ্ৰাউণ্ডটো এইটো। মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপোনালোকে এড ফটো আছে, ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত যেটো ফটো মই কৰিছোঁ, বেকগ্ৰাউণ্ডটো হঠাৎ সেই ফটোটো এইটো মই এড কৰি লৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে যে মই বেকগ্ৰাউণ্ডত কি দিছোঁ। আপোনালোকে এই ফটোবিলাক ডাঙৰ কৰিব পাৰিব, সৰু কৰিব পাৰিব। ইয়াত সেভ কৰি দিব। ইয়াত আপোনালোকে গ্যালাৰীত সেভ কৰি ল'ব। ডাউনলোড ক্লিক কৰিব। হৈ গৈছে। মই আপোনালোকক দেখুৱাই আছোঁ। গ্যালাৰীত গৈ দেখুৱাই আছোঁ মই ফটোটো এড কৰিছোঁ নে নাই। আপোনালোকে দেখিবলৈ পাব। এই দেখক ফটোটো এড কৰি লৈছোঁ। ভিডিঅ'টো ইমানখিনি। যদি ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও ভাল লাগি থাকে তেনেহ'লে লাইক কৰক।